হে গাইজ, আশা কৰোঁ সকলো ভালে আছে। এই খৰাহিটো দেখিছোঁ, এই খৰাহিটো লৈ মই এইফালে জংঘলৰ ফালে যাই আছোঁ। আপোনালোকে ভাবিছে মই জংঘলত ক'ত যাওঁ। তাৰমানে চাই থাককচোন, ভিডিঅ'টো চালে গম পাব। আমাৰ জংঘলৰ মাজত এজোপা বিলাহীৰ গছ আছে, সৰু সৰু বিলাহী। সেইজোপাৰ গছৰ ওচৰলৈ গৈ আছোঁ আৰু ইমানেই বিলাহী লাগি আছে, লাগি পুৰা পকি আছে। এয়া মই আহিলোঁ গছজোপাৰ ওচৰলৈ, আহি মই খৰাহিটো থলোঁ। এতিয়া মই বহিছোঁ, বহিয়া দেখিছেনে বিলাহীবিলাক দেখা পাইছে নহয়। সেয়া এইবিলাক বিলাহী সৰু সৰু পকি আছে, বহুত লাগি আছে, কিন্তু ঢেৰ। এজোপা গছত ইমানেই বিলাহী লাগে। আপোনালোকেও এনেকুৱা সৰু বিলাহীৰ গছ ৰুই চাবচোন, কিমান যে লাগিব। এদিনে ছিঙিবলৈ 10 কিলো 5 কিলো এনেকৈ গছৰ পৰা ছিঙিব পাৰি। আপোনালোকে ছিঙা শেষ হোৱাৰ পিছত চাব ভিডিঅ'টোত কিমান কিলো বিলাহী ওলাব। এই খৰাহিটো ভৰি কিনে আকৌ গছত বহুতেই ৰৈ যাব আৰু গছত ইমানেই বিলাহী লাগি আছে আৰু ইমান ধুনীয়াকৈ পকি আছে, মানে মৰম লাগে, একদম চাইও ভাল লাগে, ইমান লাগিছে। এয়া দেখিছে নহয়, সৰু সৰু থোপা বিলাহী, বিৰাট সোৱাদ হয়, বহুত টেঙা লাগে। ইয়াক মাছেদি জোল কৰি যদি খায়, একদম গৰম বতৰত ধুনীয়া, একদম টেঙা টেঙা লাগে। আৰু এই বিলাহীৰ 5 কিলোৰ ওপৰত ওলাব। ইফালে সিফালে গোটেই একদম বেৰি আছে। এডাল গছত ইমান বিলাহী লাগিছে। পকাবিলাকহে ছিঙিছোঁ, কেঁচাবিলাকতো ছিঙা নাই, বহুত আছে। বহি বহি ভাগৰে লাগিল বিলাহী ছিঙি। এনেকৈ বহি বহি বিলাহী ছিঙিব নোৱাৰি, কিমান ছিঙিম আৰু বহি বহি। অকণ খাৰা হৈয়ে লওঁ দে। একদম ভৰিৰ তলতো পকা বিলাহীবিলাক আছে। এইবিলাক পকা বিলাহী, খাৰা হৈ লওঁ ভাল। ইমান ভাগৰ ধৰে বহি কেনে। গাইজ, আপোনালোকে ভালে আছেনে? ভাত পানী খালে নে নাই বাৰু? আমাৰ এতিয়া গধূলিৰ কাৰণে যোগাৰ কৰিবৰ হ'ল। যিবিলাকে বাৰু ৰোজা নাখায় বা তেওঁলোকৰ কথা ক'লোঁ, ভাত পানী খালে নে নাই। এয়া দেখিছে নহয়, এয়া দেখিছে 5 কিলোতকৈ বেছি হৈছে। ইমান আৰু বহুত আছে গছত, ছিঙা নাই। অকলে ইমান বিলাহী কেনেকৈ খাম, সেইকাৰণে ছিঙা নাই।